নমস্কাৰ বন্ধুসকল, মই ৰূপজ্যোতি পৰাশৰে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেলটোলৈ। মই আছোঁ আজি যোৰহাট ককিলামুখত এখন ধুনীয়া আশ্ৰম আছে, শান্তি আশ্ৰম। চ' মই তালৈকে আহিছোঁ আৰু বহুত ধুনীয়া পৰিৱেশ আপোনালোকে চাবলৈ পাব। মই দেখুৱাম আপোনালোকক, ব'লক আমাৰ লগতে আপোনালোকো। নমস্কাৰ বন্ধুসকল, মই আহি পালোহি ককিলামুখ শান্তি আশ্ৰম। চ' আপোনালোকক তাৰ ভিতৰৰ পৰিৱেশটো মই অলপ দেখুৱাই দিবলৈ চেষ্টা কৰিম, ব'লক। তো বন্ধুসকল, আপোনালোকে দেখিবলৈ পালে মই আপোনালোকক লৈ আহিছিলোঁ ককিলামুখ শান্তি আশ্ৰমলৈ। শান্তি আশ্ৰমৰ কিছুমান পৰিৱেশ আপোনালোকক মই দেখুৱালোঁ। যিহেতু লকডাউনৰ বাবে বন্ধ আছে, মই মহাৰাজৰ লগত কথা পাতিব নোৱাৰিলোঁ। সেয়েহে মই আপোনালোকলৈ এটা নতুন আকৌ ইয়াৰ নেক্সট পাৰ্ট এটা ভিডিঅ' বনাম আপোনালোকক। আজিলৈ আপোনালোকক বিদায় মাগিছোঁ। বন্ধুসকল, যদিহে আপুনি নতুনকৈ মোৰ ইউটিউব চেনেলটো চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু বেলটো দবাবলৈ নাপাহৰিব। যিহেতু আপোনালোকৰ আশীৰ্বাদৰ বাবে মই আগবাঢ়ি যাবলৈ সাহস পাম। ধন্যবাদ।